দিনটোৰ আৰম্ভণি আজি জিমত গৈ এক্সাৰচাইজেৰে আৰম্ভ কৰিলোঁ। এনেই হ'লে মই ৰাতিপুৱাই জিম নাযাওঁ, ঘৰতে য়োগা কৰি দিনটো আৰম্ভ কৰোঁ। কিন্তু আজি মই ভাবিলোঁ প্ৰথমটো মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ যেতিয়া, জিমত গৈ পেলাই জিমৰ ৱৰ্কআউটেৰে দিনটো আৰম্ভ কৰোঁ। এনেদৰে সকলোখিনি এক্সাৰচাইজ কৰি ষ্ট্ৰেচিং কৰি মই মোৰ গোটেই বেক ৱৰ্কআউটখিনি সম্পূৰ্ণ কৰি নিজৰ পেটটো কমিছে নাই তাকে আইনাত আকৌ এবাৰ চালোঁ আৰু সেই সকলোখিনি শেষ কৰি মই ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি ফটাফট নিজৰ ব্ৰেকফাষ্টটো ৰেডি কৰি খাবৰ বাবে বহিলোঁ আৰু যাতে সময়মতে সকলোখিনি কাম সম্পূৰ্ণ কৰি খাই বৈ নিজৰ কৰ্মস্থলীলৈ যাবলৈ ওলালোঁ। আশা কৰোঁ আজি প্ৰথমটো মিনি ব্লগ আপোনালোকে চাই ভাল পালে। থেংক ইউ ছ' মাছ।